জুবিন গাৰ্গ বিতৰ্কৰ পৰা জুবিন গাৰ্গক আমি আঁতৰাই ৰাখিব লাগে। তেওঁ যদি কিবা কথাত মাতিবও খোজে আমি হাক দিব লাগে যে জুবিন তুমি এইটো আন্দোলনতো নালাগে, সেইটো আন্দোলনতো নালাগে। কাৰণ ৰাজনীতি কৰা, আন্দোলন কৰাৰ কাৰণে বহুত মানুহ আছে, থাকিব। জুবিনক আমি মনে প্ৰাণে বিচাৰোঁ যে অসমৰ কলা সংস্কৃতিখিনি জুবিনে ধৰি ৰাখক। আৰু সেইকাৰণে মই জুবিনক বিজেপি হোৱাটোও নিবিচাৰোঁ, মই জুবিনক কংগ্ৰেছ হোৱাটোও নিবিচাৰোঁ, আৰু মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰোঁ, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰোঁ। মই এইবিলাকত নায়েই। মোৰ কথাটো হ'ল যে জুবিন গাৰ্গ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ বাহক হৈ থাকক। ৰাজনৈতিক কথাত আমি তেওঁক টানিব নালাগে। আৰু জুবিনৰ যিটো সহজ সৰল মন, সেইটোক আমি কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে।